গাইস পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইংৰাজী কেলেণ্ডাৰ গতিকে হেপী নিউ ইয়াৰ গাইস মই বিদ্যুৎ ওয়েলকাম টু মাই চেনেল ক্ৰেজি টেক সো গাইস আজি আমি এটা ভিডিঅ'ৰ গেমৰ কথা ক'ম মিন্স মোবাইল গেমে ভিডিঅ' গেম নহয় তো বলক ভিডিঅ'টো চাওঁ সো গাইস এই গেমটো বিশেষকৈ মোবাইলত কেনেকৈ এগ্ৰিকালচাৰ ফাৰ্ম খুলিব পাৰি তাৰে বিষয়ে গেমটোত আছে ডেছক্ৰিপশ্যন সো গাইজ এই ভিডিঅ'টোত আমি গেমটোৰ বিষয়ে দেখাম আপোনালোকক কেনেকৈ ডাউনলোড কৰি ইনষ্টল কৰিব তো বলক প্ৰথমতে প্লে ষ্ট'ৰটো খুলি লওঁ এয়া আমি প্লে ষ্ট'ৰ খুলিছোঁ ইয়াতে চাৰ্চ কৰি আমি হে দে গেমটোৰ নাম তো আপোনালোকে চাব পাৰি যে ইয়াতে গেমটো আহি গৈছে গেমটোৰ ইয়াতে ৰেটিংছ আছে তলত গেমটোৰ ৰেটিংছ আছে 4.5 ভালে গেম 100 মিলিয়ন ডাউনলোডো কৰিছে গেমটোৰ গ্ৰাফিক্স কোৱালিটিও ঠিকে আছে গ্ৰাফিক্স কোৱালিটিৰ কাৰণে 4.4 দিছে ৰেটিংছ সো গেমটো মই আগতে ডাউনলোড কৰিছোঁ অলপ খেলিছোঁ ভাল লাগিছে গেমটো খেলি সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সো আমি ডাইৰেক্ট অপেন কৰিম খেলিছোঁ কাৰণে মই আৰু এই গেমটো বেছি এমবি নহয় 96 97 নৰ ভিতৰত পাই যাব ওপেন কৰিলোঁ লোডিং হৈছে গেমটো এই গেমটো COC যোনটো কোম্পানী বনাইছে তেওঁলোকৰে সেই কোম্পানীটোৰে নেক্সট গেম সুপাৰসেল তাৰে গেম COC যেনেকৈ ফেমাছ হৈছে এই গেমটো লাহে লাহে ফেমাছ হৈ আছে আপোনালোকে চাব পাৰে মোৰ এইখন এগ্ৰিকালচাৰৰ ফাৰ্ম এইখন ইয়াতে মই শস্য ৰুইছোঁ কাটিব পাৰি এই কাটি দিলোঁ সাউণ্ডটো ভাল মই সাউণ্ডটো অফ কৰি থৈছোঁ অন কৰি দিওঁ নাও মিউজিক এই মিউজিক এইটো তো ইয়াতে লেংগুৱেজ আছে বিভিন্ন ধৰণৰ ইংলিছ আৰু বেলেগ লেংগুৱেজ আছে এইটো গেম গুগলৰ লগত কানেক্ট কৰি COC টাইপ আৰু যিবিলাক লোকে COC খেলিছে তেওঁলোকে এই গেমটোৰ বিষয়ে ভালকৈ জানিবই গুগলৰ লগত কানেক্ট কৰি পেলাই ফেচবুকৰ লগতো কানেক্ট কৰিব পাৰি মই যে ফেচবুক ফ্ৰেণ্ড আছে ইয়াতে খেলিছে তেওঁলোকেও ইয়াতে ফেচবুকৰ লগত কানেক্ট কৰিছোঁ মই ফ্ৰেণ্ড পাইছোঁ প্লাছ তাতে যেনেকৈ ক্লেন থাকে ইয়াতে এনেকুৱাকৈ নেইবাৰহুড থাকে এটা নিৰ্দিষ্ট লেভেলৰ পিছত নেইবাৰহুডটো পাই যায় মই এতিয়া এটা বেলেগ নেইবাৰহুডত আছোঁ সো গাইজ ইয়াতে বোটো আহে ইয়াতে বোট লেভেল 17ত আহে বোটটো ইয়াৰ দ্বাৰা ডেলিভাৰী কৰিব পাৰে আৰু ইয়াতে আপোনাৰ কুকুৰাৰ ফাৰ্ম গৰুৰ ফাৰ্ম গাহৰিৰ ফাৰ্ম এনেকৈ পাই থাকিব আপুনি ইয়াতে আৰু খেতি পথাৰো পাব ধুনীয়া লাগে গেমটো খেলে ইয়াতে আপোনালোকে পাই থাকিব বহুত বেলেগ বস্তু পাই থাকিব ইয়াতে আমি মিল্ক এতিয়া দিম মুৰ্গী ঠিক তেনেকৈ ইয়াতে ষ্ট'ৰেজ আছে ষ্ট'ৰেজত বস্তুবিলাক থাকে ইয়াতেও চ' গছ ৰুব পাৰি আপেলৰ গছ মোৰ এইবিলাক গছ মৰি গৈছে এতিয়া 3বাৰ হয় আপেল মাত্ৰ তাৰপিছত গছবিলাক মৰি যায় কাটি দিব লাগে ধুনীয়া গেম ভাল লাগিছে গেমটো চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু কমেণ্টত মোক ক'ব গেমটো কেনেকুৱা লাগিল খেলি আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব